এয়া পনীৰ কাটি আছোঁ। এয়া আজি মহাশিৱৰাত্ৰি কাৰণে আজি এয়া ৰুটি বনাম আৰু এয়া লগত পনীৰ ৰেচিপি বনাম। এয়া পনীৰখিনি চিম্পুলকৈ ৰান্ধিছোঁ। এয়া আলু পনীৰ বনাইছোঁ। পিঁয়াজ এনেকৈ বিলাহী মছলাখিনি এনেকৈ পেষ্ট কৰি ল'লোঁ। কৰি বইল কৰি লৈছিলোঁ আলু অলপ, সেইখিনিও দি দিছোঁ লগতে। এয়া মোৰ আজিৰ খানা ৰেডি। পনীৰ বনালোঁ, ইফালে ৰুটি লৈ লৈছোঁ দুটা, ইফালে আলু ভাজি, ইফালে ভোট জলকীয়া অকণমান লৈ লৈছোঁ। আৰু এইটো দেখিছে নেকি? এইটো হৈছে ফালুদা। এই গোটেইখিনি এতিয়া খাম। মজা আছে, টেষ্টি।